Hey friends, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে। আজি আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু আজি মই আহিছো জুলিবাৰ ওচৰত। আজি মোৰ মেকআপ কৰিব জুলি চৌধুৰী বা মই ভালকে চিনাকি কৰি দিম বাৰু। তেওঁৰ একদম পিছফালে নেম প্লেট লাগি আছে, উল্টা হৈ আছে চাগে। মই বেক কেমেৰা কৰি দেখালে ভালকে দেখি পাব। তেওঁৰ ষ্টুডিঅ'তে আছো আজি। দেখাই দিছো ষ্টুডিঅ'টো অলপ লগত ভালকে দেখাম বাৰু। মই এতিয়া ষ্টাৰ্ট কৰিছো কাৰণে আপোনালোকক অলপ চলপ দেখাই আছো। চাই থাকিব, কেনেকুৱা লাগে চাই জনাব। মই সবকে চিনাকি কৰি দিম পাছত আৰু যেতিয়া মেকআপ হ'ব কমপ্লিট মেকআপটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকিব তেতিয়ালৈকে। ফেচ মেকআপটো অলৰেডি ডান হৈছে। এতিয়া ইয়াৰ পিছত আমি হেয়াৰ কৰিবা ন, হেয়াৰ কৰিব। আৰু মই তাৰ আগতে জুলিবাৰ লগত চিনাকি কৰি দিওঁ আপোনালোকক। এয়া হৈছে জুলিবা আৰু ইমান ধুনীয়া মই উঠি ল'ব লাগিব। মানে বাই ইমান ধুনীয়া মেকআপ কৰিছে, মোৰ বহুত বেছি ভাল লাগিছে, একদম পাৰ্চনেলি ভাল লাগিছে। আই মেকআপটো চাব পাৰে আপোনালোকে, একদম বহুত ধুনীয়া হৈছে। আৰু ফেচ মেকআপটো মোৰ খুব ভাল লাগিছে। এতিয়া আমি ড্ৰেছটো পিন্ধিম আৰু জুলিবাৰ লগত যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে, জুলিবাৰ মেকআপ যদি কাৰোবাৰ ভাল লাগিছে তেতিয়া জুলিবাৰ কণ্টেক্ট কৰিব পাৰে। মই জুলিবাৰ নাম্বাৰটো স্ক্ৰীণত দি দিম। আৰু ইনষ্টাগ্ৰামৰ কি বুলি আছে, মেকআপ আৰ্টিষ্ট জুলি চৌধুৰী ফ'ল' কৰিব। আৰু যিসকল ইণ্টাৰেষ্টেড হয় তেওঁৰ পৰা মেকআপ ল'বৰ কাৰণে তেওঁ কণ্টেক্ট কৰিব পাৰে। আৰু কিবা ক'বা নেকি? যদি মোৰ মেকআপটো ভাল লাগিছে তো মোক কন্টেক্ট কৰিব পাৰে। আৰু মোৰ চেনেলটো লাইক কমেণ্ট কৰিব আৰু এই চেনেলটো লাইক কমেণ্ট কৰি দিবা ভালকে আৰু ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে ফ্ৰেণ্ডছ, আমি আকৌ একদম সম্পূৰ্ণ লুকটো আপোনালোকক দেখাই আছোঁ। শ্বুট চলি আছে এতিয়া। আৰু আজি ফটোগ্ৰাফাৰ হৈছে আমাৰ মিটু। মই দেখাই দিছোঁ। কৈ দিয়া তোমাৰ নামটো, কৈ দিয়া ভালকৈ। মোৰ নাম মিটু আছলাম। ফটোশ্বুট কৰি আছোঁ ইয়াতে। কেনেকুৱা লাগিছে? ভালে লাগিছে, ড্ৰেছটো ভাল লাগিছে, লুক ভাল লাগিছে, গোটেইখিনি ভাল। আৰু জুলিবাই মেকআপ কৰিছে ইয়াতে। মোৰ চেনেলটোৰ কথা কৈ দিয়া। তৃষ্ণা বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, গোটেইখিনি কৰি দিব যিখিনি পাৰে আপোনালোকে। আৰু হৈছে জুৱেলাৰী আৰু ড্ৰেছটো হৈছে কেজি ক্ৰিয়েশ্যনৰ ৰবিবাৰ, যাৰ ঘৰত আমি ডিম্পু আৰু মই শ্বুট কৰিছিলোঁ। তেওঁৰ হয়, তেওঁ বৰ্তমান ইয়াত নাই, নহ'লে আজি আহিলে হয়। তেওঁ গৈ আছে বেলেগত, বেংকক গৈ আছে আই থিংক, তাতে আছে কাৰণে তেওঁ নাহিলে আজি। কিন্তু বহুত ধুনীয়া ড্ৰেছ হয় আৰু জুৱেলাৰী বহুত ধুনীয়া বাৰ ভাগৰ। যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে বা কণ্টেক্ট কৰিব পাৰে। আৰু মই জুলিবাকটো চিনাকি কৰাই দিলোঁৱেই, জুলিবাৰ লগত কথা পতাই দিলোঁৱেই আপোনালোকক। চাই থাকিব মই বিহাইণ্ড দ্য স্ক্ৰীন যিখিনি খানা চলি আছে। একদম জুলিবাই নিজ হাতেদি বনোৱা পোলাও আৰু চিকেন বাটাৰ মছলা, চালাড, চবে একদম খোৱাত বহি আছে। এফালে তুলনো খাই আছে, এফালে মিটুৱে খাই আছে, বায়েও খাবলৈ লৈছে। আৰু এয়া ইমান টেষ্টি বনাইছে নহয়, খাবলৈ লৈছোঁ একদম পুৰা। এবাৰ খাই মানে পুৰা টেষ্টি লাগিছে। আৰু মই লেগ পিচ লৈ লৈছোঁ, স্পেচিয়েলি মোৰ কাৰণে লেগ পিচ।
আৰু চব কালাৰ চব চিকেনৰ তো খাবলৈতো এতিয়া বহিলোঁ সেইকাৰণে এতিয়া ব্লগটো মানে ইয়াতে এণ্ড কৰোঁ আৰু হৈ গ'ল ন মিঠু আৰুতো নাই চাগে আজিৰ কাৰণে খতম কেনেকুৱা পালে চাই জনাব আৰু চৰি দে আহি গৈছে জুলিবাৰ মেকআপটো কেনেকুৱা পালে জনাব আৰু মিঠুৰ ফটোগ্ৰাফী মই দেখাম বাৰু যেতিয়া দিয়ে তেতিয়া মই আপলোড কৰিম তেতিয়া দেখিবই আপোনালোকে আৰু ৰীল আহি আছে ধুনীয়া ধুনীয়া সেয়াও চাব ইনষ্টাগ্ৰামত যদি কোনোবাই ফ'ল' কৰা নাই দেন ফ'ল' কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ বাই লাভ ইউ